হংস ৰাজকুমাৰী। এসময়ত এখন মনোৰম ৰাজ্যত কেথৰিন নামৰ এগৰাকী বৰ ধুনীয়া ৰাজকুমাৰীয়ে বাস কৰিছিল। ৰাজকুমাৰী কেথৰিন বৰ নম্ৰ আৰু মৰমীয়াল আৰু সকলোৰে বৰ মৰমৰ। ৰাণীয়ে তেওঁৰ মৰমৰ জীয়েকক সুৰক্ষাৰ বাবে এখন যাদুকৰী ফণী উপহাৰ হিচাপে দিছিল আৰু কৈছিল যে ৰাজকুমাৰী ভৱিষ্যতে কিবা বিপদত পৰিলে সেই যাদুকৰী ফণীখনে সহায় বিচাৰিব পাৰিব। ৰাজকুমাৰী কেথৰিনৰ যেতিয়া বিয়াৰ বয়স হ'ল, ৰজা আৰু ৰাণীয়ে ৰাজকুমাৰী কেথৰিনক ওচৰৰে ৰাজ্য এখনৰ ৰাজকুমাৰ এজনলৈ বিয়া দিয়াৰ সিদ্ধান্ত কৰিলে। সেই ৰজাৰ এগৰাকী বিশ্বাসী দাসীক লগত লৈ মানুহৰ দৰে কথা ক'ব পৰা যাদুকৰী ঘোঁৰা এটাত উঠি ৰাজকুমাৰী কেথৰিন ৰাজকুমাৰৰ ৰাজ্যলৈ যাত্ৰা কৰিলে। যাত্ৰাপথত ৰাজকুমাৰী আৰু তেওঁৰ দাসীজনীয়ে গভীৰ অৰণ্য পাৰ কৰিলে। ৰাজকুমাৰী কেথৰিনৰ প্ৰতি দাসীজনীৰ আগৰে পৰাই বৰ ঈৰ্ষা আছিল। ৰাজকুমাৰীৰ সৌন্দৰ্যই তেওঁক ৰাজকুমাৰীৰ প্ৰতি ঈৰ্ষাপৰায়ণ কৰি তুলিছিল। দুষ্ট দাসীজনীয়ে এটা ষড়যন্ত্ৰ কৰিলে। তাই ৰাজকুমাৰীক মৃত্যুৰ ভাবুকি দিলে আৰু উপায়ন্তৰ হৈ ৰাজকুমাৰীয়ে দাসীজনীৰ কথাত মান্তি হ'ল। দুষ্ট দাসীজনীয়ে ৰাজকুমাৰী কেথৰিনৰ ধুনীয়া ৰাজকীয় পোছাকযোৰ পিন্ধিলে আৰু নিজে ৰাজকুমাৰী হৈ পৰিল আৰু ৰাজকুমাৰীক দাসীৰ কাপোৰ পিন্ধিবলৈ দি দুয়ো ৰাজকুমাৰৰ ৰাজ্যলৈ আগবাঢ়িল। দুয়ো গৈ ওচৰৰ ৰাজ্যখন পালেগৈ। ৰাজকীয় পোছাক পিন্ধা দাসীজনীক সকলোৱে ৰাজকুমাৰী কেথৰিন বুলি ভাবি আদৰ সাদৰ কৰি ৰাজ অট্টালিকালৈ লৈ গ'ল আৰু প্ৰকৃত ৰাজকুমাৰীক কোনেও চিনি নাপালে। ৰাজকুমাৰী কেথৰিনক সাধাৰণ দাসী বুলি ভাবি ৰাজহাঁহ কিছুমানৰ চোৱা চিতা কৰিবলৈ নিযুক্ত কৰিলে। এইদৰেই দিন বাগৰিল। ৰাজকুমাৰী কেথৰিনে নদীৰ পাৰত ৰাজহাঁহবোৰ চৰাই দিন পাৰ কৰে। তেওঁ কাৰো ওচৰত একো আপত্তি নকৰে। মৰমৰ ঘোঁৰাটো আৰু ৰাজহাঁহবোৰৰ লগত কথা পাতি তেওঁ দিন কটাব ধৰিলে। কিন্তু এদিন মৰমৰ মাক দেউতাকলৈ মনত পৰাত ৰাজকুমাৰী কেথৰিনৰ মাকে দিয়া যাদুকৰী ফণীখনৰ কথা মনত পৰিল। তেওঁ তৎক্ষণাত যাদুকৰী ফণীখন উলিয়াই ল'লে আৰু ফণীখনৰ সহায় বিচাৰি ক'লে, মোৰ যাদুকৰী সোণালী ফণী, মোক সহায় কৰা, মোৰ বিপদৰ কথা কোনো বিশ্বাসী ব্যক্তিক কোৱা। আৰু লগে লগে যাদুকৰী ফণীখন উজলি উঠিল আৰু এজাক বতাহে ৰাজকুমাৰীৰ কথাখিনি উৰাই নি ৰাজকুমাৰৰ কাণত পেলালে। বতাহত ভাহি অহা ৰহস্যময় কথাখিনি শুনি ৰাজকুমাৰ আচৰিত হ'ল আৰু তেওঁ সত্য উদ্ঘাটন কৰাৰ সিদ্ধান্ত কৰিলে। এজন সাধাৰণ ব্যক্তিৰ দৰে সাজ পোছাক পিন্ধি ৰাজকুমাৰ হাঁহ চৰি থকা ঠাইখিনিত উপস্থিত হ'ল আৰু ৰাজকুমাৰী কেথৰিনক হাঁহ চৰাই থকা দেখিবলৈ পালে আৰু লগতে কেথৰিনে ঘোঁৰাটোৰ লগত কথা পাতি থকাও দেখি পালে। উৎসুক হৈ ৰাজকুমাৰে কেথৰিনক ঘোঁৰাটোৰ লগত কিয় কথা পাতি আছে সুধিলে। ঘোঁৰাটোৱে জানো মানুহৰ ভাষা বুজি পায়? কেথৰিনে ৰাজকুমাৰক চিনি নাপালে। সাধাৰণ মানুহ বুলি ভাবি মনৰ দুখত কেথৰিনে তেওঁৰ আগত সকলো কথা ভাঙি পাতি ক'লে। ৰাজকুমাৰ আচৰিত হ'ল। তেওঁ কেথৰিনক ৰাজপ্ৰাসাদলৈ লৈ আনিলে আৰু সকলোৰে আগত কেথৰিনৰ প্ৰকৃত পৰিচয় দিলে। সকলো আচৰিত হ'ল। দুষ্ট দাসীজনীক শাস্তি প্ৰদান কৰি কাৰাগাৰত ভৰাই থ'লে। প্ৰকৃত ৰাজকুমাৰীক ঘূৰাই পাই সকলো আনন্দিত হ'ল। ৰাজকুমাৰী কেথৰিনক সকলোৱে ক্ষমা বিচাৰিলে। ৰাজকুমাৰে ৰাজকুমাৰী কেথৰিনক বিয়াৰ প্ৰস্তাৱ দিলে আৰু ৰাজকুমাৰীয়ে মিচিকিয়া হাঁহি মাৰি সন্মতি দিলে। ৰাজকীয় আয়োজনেৰে দুয়ো বিবাহ পাশত আবদ্ধ হ'ল আৰু সুখে শান্তিৰে দিন কটাব ধৰিলে।